তো হেল্ল' বন্ধুসকল, যেহেতু আজিৰ পৰা আসাম পুলিচ আৰু ফৰেষ্ট গাৰ্ডৰ যি গ্ৰেড 4ৰ ইণ্টাৰভিউ চলি আছে, ছোৱালীসকলৰ যেহেতু ইণ্টাৰভিউ আৰম্ভ হৈছে, তো ইয়াতে আপোনালোকৰ পদসমূহ জানেই কি কি পদ আছে আৰু ইয়াতে মানে কেনেকুৱা প্ৰশ্ন কৰিছিলে ভাইবা যেহেতু আছে, ভাইবা কিছুমানক প্ৰশ্ন কৰিছে আৰু কিছুমানক প্ৰশ্ন কৰা নাই। ইয়াতে বেছিভাগৰ প্ৰশ্ন কৰিছে আৰু কি ধৰণৰ প্ৰশ্ন কৰিছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ জনাম আৰু আপোনালোকে ভিডিঅ' চাই থাকিব। যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে যদি আপুনি পাছ কৰে তেনেহ'লে এনেকুৱা ধৰণৰ এটা আপোনাক চাৰ্টিফিকেট এটা দিব আৰু তো ইয়াতে এনেকুৱা ধৰণৰ লিখা থাকিব, যদি আপুনি পাছ কৰে অকল ইয়াতে পাছ বুলি লিখা থাকিব আৰু পোষ্ট যে মানে কোনখিনি আপোনাৰ প্ৰিফাৰেঞ্চ আছিলে সেইখিনি ইয়াতে তলত থাকিব আৰু আপোনাৰ প্ৰথমে যিটো হাইট ৱেইট এনেকুৱা থাকিব। আপোনালোকে নিশ্চয় জানে আগতে যিহেতু আপোনালোকে কৰিছে ইণ্টাৰভিউ। ইয়াতে আপোনাৰ যিটো আপোনাৰ প্ৰথমে আপোনাৰ হাইট মেজাৰ কৰিব, ৱেইট মেজাৰ কৰিব, এইটো আপোনালোকে জানে প্ৰচেছখিনি। তাৰপিছত আপোনাৰ যিটো আছে ফিজিকেল ভেৰিফিকেশ্যন কৰিব আৰু তাৰপিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ ভাইভাৰ কাৰণে ৰেডি হ'ব লাগিব। আৰু যেতিয়া আপুনি ভাইভাৰ কাৰণে ৰেডি হ'ব আৰু এজনক আপোনাক ভাইভাৰ কাৰণে মাতে আৰু ভাইভাত আপোনাক কিছুমান যদি আপোনাক প্ৰশ্ন কৰে আপোনাৰ আজিৰ যিবোৰ কেণ্ডিডেটে যিটো ইণ্টাৰভিউ দিলে সেই কেণ্ডিডেটসকলৰ পৰা আপোনাৰ জনামতে সেই কেণ্ডিডেটসকলে কোৱা মতে যে প্ৰশ্ন কেনেধৰণৰ কৰিছিলে আৰু কিছুমানক এনেকুৱা প্ৰশ্ন কৰিছিলে কি এনেকুৱা প্ৰশ্ন কৰিছিল যে অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি বা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি, আপুনি পাছ কৰা কলেজখনৰ নাম কি, তাৰপিছত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ কিমান, মেট্ৰিক্সত কিমান মাৰ্কছ পাইছিলে বা আপুনি ছায়েন্সৰ নে আৰ্টছৰ, আৰু আপোনাৰ BA বা BSc ফুল ফৰ্মছ কি, মানে এনেকুৱা মানে চিম্পল ধৰণৰ প্ৰশ্ন আপোনাক কৰিছিলে আৰু ইজি আছিলে। সকলোৱে ইয়াৰ এনচাৰ ভালকৈ কৰিছে আৰু ইয়াতে বেছিভাগেই পাছ কৰিছে আৰু যিবিলাকৰ ফিজিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভালদৰে প্ৰচেছখিনি হৈছে তেওঁলোকৰ নাম মানে এইটো যিটো চাৰ্টিফিকেট দিছে তাতে পাছ বুলি লিখা আহিছে আৰু ইয়াতে কোনো ধৰণৰ মাৰ্কছ বুলি ইয়াতে নাথাকে, অকল ৰিমাৰ্কছত আপোনাক পাছ বুলি থাকিব। আৰু যদি আপুনি পাছ কৰা নাই তেনেহ'লে আপোনাক নাথাকে তেনেকুৱা। তো আপোনাৰ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে, আপোনাৰ ভয় খাব নালাগে, তেনেকুৱা আপোনাৰ কোনো ধৰণৰ কঠিন বা সহজেই প্ৰশ্ন কৰিছিলে সকলোকে। আৰু ইয়াতে বেছিভাগক যিহেতু প্ৰশ্ন কৰিছিলে আপুনি এনেধৰণৰ প্ৰশ্ন আপুনি মনত কৰি যাব পাৰে আৰু। তো আজিৰ ভিডিঅ' ইমানলৈ গৈছে, ধন্যবাদ।